নমস্কাৰ বন্ধুসকল, আমি এটা উদ্দেশ্য লৈ যাম আজি। উদ্দেশ্যটো হ'ল মানে উদ্দেশ্যটো কম বাৰু, যদি মোৰ ভিডিঅ'টো চাই থাকে শেষলৈকে চাই থাকিব, কাৰণটো তেতিয়া গম পাব ধৰ আমি কি উদ্দেশ্যত যাম, কেনেকুৱা মানে হেৰিত যাম। মোৰ লগত আছে বহুত কেইজন মানুহ, কম ধৰ 6-7জন মানুহ যাব লগত। মই দেখাই আছোঁ বাৰু তেওঁলোকক। যাব লগত তই যাবি নহয়? এই মাষ্টৰ যাব। কি কামত যাবি কৈ দি? আমি সেই মা দেউতাক খবৰ ল'বলৈ নিপেন্দাই কৈ দিব অলপ। হয় হয়, আমি এই গোৱালঘাটত যিটো মানে দেউতাক আৰু মাক দুটা ঢুকাইছে, তেওঁলোকৰ ঘৰত আমি খা খবৰ ল'ব যাম, আৰু লগতে তেওঁলোকৰ মানে অলপ সহায় সহযোগিতা আগবঢ়াবলৈ আমি গৈ আছোঁ। হয়, ঠিক আছে বাৰু নিপেন দা, আৰু দেখা পাম বাৰু পাছলৈকে। আমাৰ নিপেন দা, মইনা দা, ৰূপু দা, গোটাইকেইজন যাম আৰু এইবিলাক গাড়ীত লোৱা হৈছে অলপ খোৱা বস্তু তেওঁলোকৰ কাৰণে, আৰু গৈ আছোঁ বাৰু, দেখাই আছোঁ আপোনালোকক। আমি এতিয়া গৈ আছোঁ, এই আগত এখন গাড়ী আৰু আমাৰ গাড়ীখনত আমি কেইজন, আমি 4টামান ল'ৰা, আৰু আগত আমাতকৈ ডাঙৰ বয়সীয়াল মানুহকেইজন, সকলোৱে মিলি তেওঁলোকক এটা সহায়ৰ হাত আগবাঢ়িবৰ কাৰণে গৈছোঁ। আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব। আমি পালোঁ আহি তেওঁলোকৰ বাট, এতিয়া যাম, আদাৰত যাম বাৰু। পঢ়া শুনা দুইটা